हेलो गाइस, गुड इभिनिंग। आबिले बर्तमान 3টামান বাজিলে। বহুত দিনৰ মূৰত আজি আহিছোঁ লং ভিডিঅ'লৈ গাইছ। আৰু যিহেতু আজি মানে কামতো জনাই কাৰণে ভাবিলোঁ তাইনে লং ভিডিঅ' বনাওঁ বুলি কিনে যিদিনটো সদায় ডেইলি মিনি ব্লগে দি আছিলোঁ। আৰু এতিয়া মই বৰ্তমান আমাৰ বাৰীৰ পিছফালে আহিছোঁ বাৰু। গাহৰিৰ মানে একো দানা নাই, সেইকাৰণে এই কচুগিলাকে কাটোঁ বুলি ভাবিছোঁ। আমাৰ ইয়াতে ইমান কচু নাই বাৰু। মাহীহঁতৰ ইফালে যায় আৰু কচু কেইডালমান কাটি লওঁ। এইকেইডাল যিকেইডাল আছে সেইকেইডাল কাটি লওঁ। কাটি আৰু এইবাৰ মাহীহঁতৰ ইফালে যাই আছোঁ। ব্লগটো বাৰু শেষলৈকে চাই থাকক, কি কৰোঁ কি নকৰোঁ আজি গোটেই ভিডিঅ'টো দেখা পাই থাকিব। কি ক'লে আৰু নতুন নতুন ভিডিঅ'বোৰ চাইছে বাৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব গাইছ। আমাৰ চাইকেল ৰেচ আছে এইফালে আৰু এনেকুৱা বেয়া ৰাস্তাত পুৰা আমাৰ এই ভাইটি পুৰা চাইকেল দাঙি লৈ যে আছে। ৰাস্তা চাওক না কিমান লেতেৰা না, এই লেতেৰা একদম বোকা হৈ গৈছে। সেই বোকাত ধৰি একদম চাইকেল দাঙি লৈ যায় আছে। হা টিকিনে লো জিয়া ডিজাইন নেকি 5 টাকা ডাঙা গাইছ। ইফালে আৰু বৰ্তমান আমি মাহীহঁতৰ ফালে আহিছোঁ। মাহীহঁতৰ সৰুকেইটাত আহিছোঁ আৰু এইফালে যে পেট বাৰে পাৰত কচু থাকে, সেই কচুবিলাকে কাটিব আহিছিলোঁ আৰু এই আৰু মানুহ নাই, মাহীহঁতে নাই, কাষতে লৈ যাওঁ। পানী কি মজা চাফা, আমাৰ পানীগিলাহে মস্ত আইৰণ ৰাঙা টক টক দেখা পাইছে। মোৰ যদি ব্লগ চাই থাকা না দেখা পাই পানী একদম ৰাঙা টক টক। এইফালে বগা পানীবোৰহে চাফা পৰিষ্কাৰ পুৰা ফিল্টাৰ হোৱা পানী। গাইছ মোবাইলটো লৈও মই আজিলৈকে ৱাটাৰপ্ৰুফ চেক কৰা নাই কেতিয়াও, তো আজি চাম বুলি ভাবিছোঁ দে গাইছ। মোবাইলটো পুৰা পানীখিনি বঢ়িয়া চাফা, ৱাটাৰপ্ৰুফ টেষ্ট এনেকৈ ভিডিঅ' কৰাই ডাইৰেক্ট পানীত। দেখা পাইছে না ডাইৰেক্ট লগাই মজা। এইফালে মোবাইল ইফালে দেখি ভিডিঅ'টো অফে কৰা নাই, মই এনেকৈ ব্লগটো বনালোঁ, পুৰা জুবুৰাই দিলোঁ। খাইছোঁ আৰু এক্সপ্ল' কৰি মই লোৱাৰ পৰা মানে একবাৰো জুবুৰা নাছিলোঁ। তো আজি টেষ্ট কৰি চালোঁ বাৰু। 69 চাপত আছে। তো বৈদ্য বৰষুণ আহিছে। এনেকুৱা আমি মানে পিটনিত কচু কাটি আছিলোঁ, কচু কাটি থাকোঁতে বৈদ্য বৰষুণ আহিছে। এনেকৈ কেইডালমান কাটিব গ'লোঁ, তাতে বৈদ্য বৰষুণ আহিছে চাওকচোন। এটা মাহীহঁতৰ ঘৰৰ পৰা তামোল এখন আনিলোঁ, তাকে খাই দিম ৰ। কাম খাৰুংকে খা পানীখিনি লাদে কোনোমতে বা কেইডালমান কাটি ডাইৰেক্ট ঘৰত যাওঁ। চলাই গেলা এই লেতেৰা অৱস্থা। এতিয়া চাওক গাইছ, ভিউটো কি মজা হৈছে না, পানী পুৰা পানী এৰিলে না, কি মজা ভিউ হৈছে। আকাশৰ ওপৰত চাওক কি মজা মেঘগিলা। এতিয়া ৰামধেনু গাঁৱতে পিটি এইবাৰ যাই আছোঁ আৰু এই ভাইটিকেইটাৰ লগতে মানে দোকানত দেখি যাই আছোঁ। এতিয়া মানে আবেলি ওলাই আহিলোঁ। ইয়া চাওক বঢ়িয়া ভিউ না, আৰু ভিউ দেখি আছোঁ বৰ্তমান বাটৰ দেখি যায় আৰু এই নাইচ 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 পাৰিবি মানে দোকানত আহি আৰু আড্ডা মাৰি আছোঁ। ইভিনিং আড্ডা আমাৰ ইয়াতে নাই গাইছ। মই আড্ডা নামাৰোঁ বেছি, আজি মাত্ৰ আহিছোঁ আমাৰ বিষ্ণু বাবাৰ দোকানত। গাইছ সাথী আমাৰ পেলাই ভাতি পেলাই নেকি ওলাবও নোৱাৰে দিছে এতিয়া মানে যি জোৰে চাইকেল ধৰা এতিয়া ঘৰতে আছোঁ। নহ'লে আৰু আছে কিবা তাৰ বাহিৰে লগ পেলাই যদি ভাতিতে ওলাই নাই হাতীৰ ভিতৰত কম জোৰে চাইকেল চলাই যাই আছোঁ। গেছ আহি পালোঁ ঘৰ, হাতী দাউৰ খাই। এতিয়া আৰু ডাইৰেক্ট পাকঘৰত যাওঁ আৰু কিনো কৰি আছে পাকঘৰত। সেই পাকঘৰত এনেকুৱা লাও আঞ্জা আজি আমাৰ গাইছ। লাও আনছিলা দোকানৰ পৰা গাইছ, চাওক গোটাই পকা গাইছে। এতিয়া গাহৰিকে দিব লাগিব। তোৰ কি থাকে এইটো একো গম নাপায় না, সেইটো দোকানীকে লগ তক ধৰিব নোৱাৰা। ইফালে বোলে মই এইবিলাক দিব লাগে চয়াবিন আৰু কিবা লাগিব মিঠাতেল, চেনি, আদা, ৰিহুৰ, পিঁয়াজ। এই ডাইৰেক্ট মই টোপোলাটো কেচোঁ এই লওঁ ৰান্ধে মাহঁতৰ মন্দিৰত কি আছে ইয়া আজি বোলে কিবা পূজা আছে। তো এই পূজাখন গধূলি দি আছে, ৰাতিপুৱা যিটো দিয়া নাই আৰু গধূলি মানে দিব পূজাটো। আৰু মন্দিৰতে প্ৰসাদ খাই আছোঁ। এইবাৰ ছাগলী দিছোঁ। এইফালে খাই আছে এইয়া ৱাইফ মা ফাদাৰ আৰু মই কি চাই আছা? সিরিয়াল চাবা হচ্ছিল নিতাম ভাই।
আমাৰ টিকলি হৰিণ চানাটো চ' গাইছ আজিলৈ ব্লগটো এইখিনি আছিলে কেনে পালে কমেণ্ট কৰি জনাব তো লগ পাম নেক্সট ভিডিঅ'ত তো আজিলৈ আহিছোঁ বাই বাই গাইছ বাই বাই